হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভাল। তো 4 দিনমান আগৰে ভিডিঅ'টো, কিন্তু ভিডিঅ'টো দিম আজি আৰু আপোনালোকে চাই আছে আজি। আজি ইণ্ট্ৰোটো আজি দিছোঁ, কিন্তু ভিডিঅ'টো তাৰমানে সিদিনা গুৱাহাটী গৈছিলোঁ আৰু গুৱাহাটীত এটা বিশেষ কামৰ কাৰণে গৈছিলোঁ আৰু কামটো তাৰমানে জল্দি হৈ গ'ল হ'ল। কিয়নো ওচৰতে চিৰিয়াখানাখন আছিল। মই বোলো চিৰিয়াখানাৰ ভিতৰত এতিয়া কি আছে বৰ্তমান জন্তু সেইটো ভাবি চাই যাওঁ, আপোনালোকক দেখুৱাওঁ। কিন্তু ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, বাহিৰৰ পৰা ভিডিঅ' নকৰিলোৱে। তো ভিতৰৰখিনি কৰিছোঁ, বাকী ভিতৰৰখিনি কি জন্তু আছে আপোনালোকে চাওক। বাহিৰৰখিনি বাৰু হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হোয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা প্রেমর চুত পাখনা হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হোৱানা প্ৰেমৰ জুত পাখনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা জোসনা হৃদয়ের হাসনা তুমি মোর মন জোসনা হৃদয়ের হাসনা চাওক কি ধুনীয়াকৈ শুই আছে নাৱৰ বুটুকি বাঘ। পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা হৃদয়ের হাসনা তুমি মন জোসনা হৃদয়ের হাসনা তো গাইছ ইয়াতে আছে বন ৰজা সিংহ আছে, চাই লওক। আমি দেখা পালো, চাওক এইকেইটা সিংহ। আৰু ইয়াতে লিখা আছে ডেঞ্জাৰ। কিমান ওচৰলৈ আহি গৈছে, চিকাৰ ভাবি আছে নেকি? চৰাই এটাৰ কাৰণে এটা সিংহ এনেকুৱা কৰিব লাগিছে, সন্মান খাই ভাল লাগে। কুৰ্তি এটা আছে, এনে কুৰ্তিটোৰ কাৰণে কুৰ্তি এটাৰ কাৰণে এনেকুৱাকৈ আছে, চাওক।
বন্ধ যাবে আৰু কেইটা গছ চাওক আছে বাবা এইফালে ঠিকিয়া বুটিয়া বাঘ নীলগাই এটা সবসাথে নীলগাই হৰিণা চাওক কিমান আছে হৰিণা এইটো ইমু চৰাই পানী গলি আৰু এইফালে বৰটোকলা আছে এইবিলাক আৰু এতিয়া সৰ্পগৃহৰ ভিতৰত সোমাই যাম সৰ্পগৃহ আৰু নীলাজী গুণ লাগিব সেউজীয়া মেকুৰী বৰটোকলা পৰা ওচৰৰ বহুত আছে এটা আছে দেখা পালে চিৰিয়াখানাখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ গোটেইখিনি বস্তু দেখুৱাব পৰা সম্ভৱ নহয় সেইকাৰণে অলপ অলপ দেখুৱালোঁ কেনে পালে জনাব আৰু লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি থাকিব এইখিনিয়ে বাই বাই দাতা লাজুকি নেকি লাজুকি বান্দর নাকি